हेलो फ्रेंड्स, এই ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব কেইটামান বহুতে গুৰুত্বপূৰ্ণ সায়েন্সৰ কুৱেশ্যন এনসাৰ। আশা কৰিছোঁ আপোনালোকৰ বহুতে উপকাৰ হ'ব। আৰু যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে নিশ্চয় এটা লাইক কৰিব আৰু মোৰ পেজটো ফলো কৰিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰতে আছে জীৱাশ্ম ইঞ্জিন কি? উত্তৰ কয়লা আৰু পেট্ৰলিয়াম। ২ নম্বৰতে আছে জীৱাশ্ম কি শিলত পোৱা যায়? উত্তৰ গেদীয় শিলত। ৩ নম্বৰতে আছে গড় হিচাপে পৃথিৱীৰ খোলাটোৰ ডাঠ কিমান? উত্তৰ ৩৫ কিলোমিটাৰ। ৪ নম্বৰতে আছে তাম অথবা ব্ৰঞ্জ ধাতুত থকা মৌল দুটাৰ নাম কি? উত্তৰ কপাৰ আৰু টিন। ৫ নম্বৰতে আছে মানুহে আৱিষ্কাৰ কৰা প্ৰথম ধাতুটো কি? উত্তৰ কপাৰ। ৬ নম্বৰতে আছে লৌহ আহৰণ কৰা আকাৰটো কি? উত্তৰ হেমেটাইট। ৭ নম্বৰতে আছে কয়লা খনিত থকা গেছটোৰ নাম কি? উত্তৰ মিথেন। ৮ নম্বৰতে আছে বায়ু গেছত থকা গেছটোৰ নাম কি? উত্তৰ মিথেন। ৯ নম্বৰতে আছে আটাইতকৈ কঠিন পদাৰ্থ কি? উত্তৰ হীৰা। ১০ নম্বৰতে আছে কাঁচ কিহেৰে কাটিব পাৰি? উত্তৰ হীৰাৰে। ১১ নম্বৰতে আছে হীৰাৰ প্ৰতিসৰণাংক কিমান? উত্তৰ ২.৪। ১২ নম্বৰতে আছে কাপোৰ ধোৱা ছ'ডা কিহেৰে তৈয়াৰী? উত্তৰ ছ'ডিয়াম বায়'কাৰ্বনেট। ১৩ নম্বৰতে আছে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান? উত্তৰ ০.১%। ১৪ নম্বৰতে আছে হাইড্ৰ'কাৰ্বনত থকা মৌল দুটাৰ নাম কি? উত্তৰ কাৰ্বন আৰু হাইড্ৰজেন। ১৫ নম্বৰতে আছে প্ৰাকৃতিক গেছত থকা হাইড্ৰ'কাৰ্বনটোৰ নাম কি? উত্তৰ মিথেন। ১৬ নম্বৰতে আছে LPGত থকা হাইড্ৰ'কাৰ্বনৰ নাম কি? উত্তৰ প্ৰপেন আৰু বিউটেন। ১৭ নম্বৰতে আছে এটা কাৰ্বনৰ অণুত কিমানটা কাৰ্বন পৰমাণু থাকে? উত্তৰ ৬টা বা তাতকৈ অধিক। ১৮ নম্বৰতে আছে পানী গেছত থকা পদাৰ্থ দুটাৰ নাম কি? উত্তৰ হাইড্ৰজেন আৰু কাৰ্বন মনক্সাইড। ১৯ নম্বৰতে আছে উদ্ভিদে কিহৰ সহায়ত খাদ্য তৈয়াৰ কৰে? উত্তৰ পাতৰ সহায়ত। ২০ নম্বৰতে আছে ভিটামিন চিৰ অভাৱত কি ৰোগে দেখা দিয়ে? উত্তৰ স্কাৰ্ভি। ২১ নম্বৰতে আছে কোনজন ভাৰতীয়ই পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল? উত্তৰ S চন্দ্ৰশেখৰ। ২২ নম্বৰতে আছে ভাৰতত উৎক্ষেপণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ এপ'ল'। ২৩ নম্বৰতে আছে মানুহৰ শৰীৰৰ মুঠ হাড়ৰ সংখ্যা কিমান? উত্তৰ ২২২ডাল। ২৪ নম্বৰতে আছে বেকিং ছ'ডা কি? উত্তৰ ছ'ডিয়াম বাইকাৰ্বনেট। ২৫ নম্বৰতে আছে মানুহৰ শৰীৰত থকা বৃক্কৰ কাম কি? উত্তৰ তেজ শোধন কৰা। ২৬ নম্বৰতে আছে পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিং। ২৭ নম্বৰতে আছে সাধাৰণতে মানুহৰ ব্লাড প্ৰেছাৰ কিমান থাকিব লাগে? উত্তৰ ১২০ৰ পৰা ৮০ লৈকে। ২৮ নম্বৰতে আছে ভিটামিন A আটাইতকৈ বেছি ক'ত পোৱা যায়? উত্তৰ গাজৰত। ২৯ নম্বৰতে আছে কি গেছত পানী বিশুদ্ধ কৰা হয়? উত্তৰ ক্লৰিন গেছ। ৩০ নম্বৰতে আছে স্ন'টাৰ
এছআই একক কি? উত্তৰ কেলভিন। 31 নম্বৰতে আছে কোনবিধ উদ্ভিদৰ পৰা মেলেৰিয়া জ্বৰৰ ঔষধ আহৰণ কৰা হয়? উত্তৰ শিনকণা। 32 নম্বৰতে আছে উদ্ভিদৰ বাবে আটাইতকৈ লাগতিয়াল মৌলটো কি? উত্তৰ নাইট্ৰজেন। 33 নম্বৰতে আছে শুকান বৰফ কি? উত্তৰ গোটা কাৰ্বন ডাই অক্সাইড। 34 নম্বৰতে আছে কেটেৰেক্ট ৰোগ মানুহৰ কোন অংগত হয়? উত্তৰ চকুত। আজিৰ কাৰণে আছিল এইখিনিয়েই। আগলৈ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।